দক্ষিণ বজালী বালাপাৰা কংগ্ৰেছ দলৰ ৰাজ্যিক ভৱনত যোগদান কাৰ্যসূচী দুজনকৈ AIUDF দলৰ নেতা আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে পঞ্চায়ত সমূহত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে। কংগ্ৰেছ AIUDF AGP আৰু BJPৰ বিভিন্ন দলৰ নেতা কৰ্মীয়ে ইতিমধ্যে নিজৰ পছন্দৰ দল বাছনি কৰা পৰিলক্ষিত হৈছে। ৰবিবাৰে সন্ধিয়াৰ ভাগত বজালী জিলাৰ 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ ৰাজ্যিক ভৱনত মণ্ডল সভাপতি ফিৰোজ মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত যোগদান কৰে দুজন AIUDF দলৰ কৰ্মী। AIUDF দলৰ প্ৰাক্তন ৱাৰ্ড সদস্য আনোৱাৰ হুছেইন আৰু 8 নং মধ্যপাকা গাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক সমিতিৰ সভাপতি লালচান আলী আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। দুজন কৰ্মীয়ে অনাগত দিনত কংগ্ৰেছ দলৰ পতাকাৰ তলত সত্য নিষ্ঠাৰে কাম কাজ চলাই যাব বুলি মন্তব্য প্ৰকাশ কৰে। মই কংগ্ৰেছ দলত আছিলোঁ, হয়তো ভুল বুজা মই বেলেগ এটা ফালৰি কাটি গৈছোঁ। আজি আকৌ কংগ্ৰেছ দলটো কাম কাজৰ প্ৰতি সন্তই 10-12 বছৰমান আগতে UDF দল কৰিছিলোঁ, UDF দল কৰি মেম্বাৰো হৈছিলোঁ। এতিয়া বজালী ডিষ্ট্ৰিক্ট পৰাৰ কাৰণে আমাৰ সমষ্টিত UDF নাই। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্তুষ্ট হৈ মই এই দলত যোগদান কৰিম। বালাপাৰা পঞ্চায়তৰ অন্তৰ্গত মণ্ডল কংগ্ৰেছ সমিতিৰ এখন সাধাৰণ সভা হৈ যায় আৰু উক্ত সভাত আমাৰ দলত AIUDF দলৰ পৰা দুজন সক্ৰিয় সদস্য আমাৰ ইয়াত যোগদান কৰে। গতিকে আমি আজি কংগ্ৰেছ দলে বালাপাৰাৰ আজি যিখিনি কাম কৰি গৈছোঁ বা কাম কৰিছোঁ সেইমতে আমাৰ কাম কাজত সন্তুষ্ট হৈ তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে আজি আমি বহুদিনৰ মূৰত এই দুজন সদস্য আমাৰ আগতে আচলতে কংগ্ৰেছ দলৰে আছিল, কিন্তু তেওঁলোকে কিবা এটা ভুল বুজাবুজিত তেওঁলোকে আমাৰ দলৰ পৰা বাহিৰ হৈছিল। পুনৰবাৰ আমাৰ কাৰুকাৰ্যৰ কৰ্ম দেখা পাই তেওঁলোকে আমাৰ দলত আৰু যোগদান কৰিছে। আজি ভাল লাগিছে আৰু আগন্তুক পঞ্চায়তত আমি সক্ৰিয়। এতিয়া আমি পঞ্চায়তৰ মানে ৰণকৌশল তৈয়াৰ কৰি আছোঁ। প্ৰত্যেকটা ৱাৰ্ডত আমাৰ ৱাৰ্ড কমিটি আৰু গাঁও পঞ্চায়তৰ মানে কমিটিসমূহ আমি সক্ৰিয় হৈছোঁ আৰু গোটেই ৱাৰ্ড কমিটি আমাৰ তাৰমানে এতিয়া আমি গঠন কৰা হৈছে। আগন্তুক পঞ্চায়তত আমি ৰণকৌশল সজাই যুদ্ধত নামাৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু আমি পাৰ্যমানে এই গাঁও পঞ্চায়তৰ পদসমূহ লোৱাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ল'ম বুলি আমি আশা কৰোঁ। বালাপাৰা ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী আছিল। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ বিভিন্ন কাম কাজত ব্যস্ত হৈ UDF দলৰ পৰা সক্ৰিয় কৰ্মী আমাৰ যোগদান কৰে। মাননীয় আৰু